হেল্ল'। ক অঁ ক'ত আছ? ওলাই যাওঁ ব'ল। অঁ এই নিবিড়লৈ ফোনটো কৰচোন। অঁ ই ক'ত যাব চাগে? তেওঁ ফোন এটা কৰি চাচোন, যাবও পাৰে। ঐ চা না কি হৈ গ'ল হঠাতে। সিদিনা সুন্দৰলৈকে আমাৰ লগত থকা ল'ৰাটো আজি হঠাৎ হেই সৰুৰ পৰা মা বাপেকৰ মৰম নোপোৱা পোৱালি মৰমৰ মূল্য ক'ত বুজি পাব? এই ৰচোন এনেকৈ নিগেটিভলি কথাবিলাক কৈ নাথাকিবি। তাৰ কিবা প্ৰব্লেম হৈছে চাগে, সেইকাৰণেহে। চা না সিদিনাখনৰ পৰা তাক কিমান কল মেছেজ কৰি আছোঁ, না সি কল বেক কৰে না ৰিপ্লাই। জানো কি হ'ল তাৰ। এই অভাৰ হ'ল পোৱালিটো, আগৰ নিচিনা হৈ থকা নাইতো। এই ৰচোন অধৈৰ্য নহ'বি। তাৰ কিবা প্ৰব্লেম হৈছে চাগে। তই তালৈ ফোন এটা কৰ। আৰে বাদ দে না তাক কল চল কৰিবলৈ। চাচোন ৰাতিপুৱা তাক কিমান কল মেছেজ কৰিছোঁ, এটাও যদি নধৰে। বাদ দে, নালাগে ভৰাই থওঁ মোবাইল। তই কাম এটা কৰ, মোৰ কিবা এটা হ'ল বুলি তালৈ মেছেজ। ঠিকেই কৈছ। ঐ সি ফোন কৰিছে হেল্ল'। কৌস্তবৰ কি হ'ল? এই ইয়াৰ বাদ দে না, তোৰ কি হৈছে সেইটো ক। মই জানো তহঁতে মোক বহুত ভাল পাৱ, সেইবাবেতো আজি আমাৰ ধৰি মোক এইদৰে আকৌ বিচাৰিব খুজিছ তহঁতৰ মাজত। কিন্তু এইখন সময় যে মোৰ সম্পূৰ্ণ ব্যক্তিগত, এইখন সময়ৰ ভাগ মই কোনো পধ্যেই তহঁতৰ লগত ভগাব নোখোজোঁ। বেয়া নাপাবি, পাৰ যদি ক্ষমা কৰিবি। তহঁতৰ মাজত আৰু সেই আগৰ উদ্দীপনটো হৈ মই কোনোদিনেই থিয় দিব নোৱাৰিম, অনিচ্ছা সত্ত্বেও। জীৱনটো সৰু হ'ল যদিও ইয়াক জীয়াৰ ক্ষণবোৰ বিৰল পালোঁ, কিন্তু প্ৰতিক্ষণ অনুক্ষণ হৈ ৰচিব এতিয়া অনন্ত যুগ। তহঁতক মই কিদৰে জনাওঁ ক যে এইবোৰ মোৰ জীৱনৰ একেবাৰে শেষৰবোৰ দিন। তহঁতৰ পৰাইতো পাইছিল পৰিয়ালহীন এই উদ্দীপনে মৰমৰ উদ্দীপনা। কিদৰে কাল সত্যক তহঁতৰ আগত বিৱৰি বন্ধুত্বৰ সেই মিঠা ক্ষণবোৰক সুখ আৰু পুতৰ তোলাচনীৰে জিকিবলৈ দিওঁ ক। নালাগে, তহঁতে এই সত্যক জানিব নালাগে। ইয়াক মোৰ ডায়েৰীৰ পৃষ্ঠাতে সীমাবদ্ধ থাকিবলৈ দে। মই জীয়াই থকা দিনকেইটা আনৰ পুতৌ তৃপ্তিত জীয়াই থাকিব নোখোজোঁ। এতিয়া মোৰ সংগী মাথো কবিতা আৰু নিসংগতা। মোৰ প্ৰতি কবিতাত প্ৰাণ পাই উঠিব মোৰ কাঠৰ হিয়াৰ জোনাকে আৱৰা হাজাৰ সাঁথৰৰ জীয়া কাহিনী। এটি জ্বলন্ত জীৱন যাহ যাব মাথো এই ডায়েৰীৰ শুকান পৃষ্ঠাত। যাহ যাব হাজাৰ সপোন, যাহ যাব জ্বলন্ত কবিতা আৰু প্ৰবন্ধ, আৰু এই উদ্দীপনৰ জীৱন।
ৰাজ্যজুৰি শোকাস্তব্ধ কৰি যোৱা এক হৃদয় বিদাৰক তথা বিস্ময়কৰ ঘটনা। এজন যুৱকৰ ৰচনাৰাজিয়ে তোলপাৰ লগাইছে সমগ্ৰ ছ'চিয়েল মিডিয়া। তেওঁৰ কবিতা তথা লিখনিৰ অতুলনীয় সংমিশ্ৰণৰ ফলত ছ'চিয়েল মিডিয়াত দ্ৰুততৰভাৱে ভাইৰেল হৈছে। এই ৰচনাৰাজি ভাইৰেল হোৱাৰ আঁৰৰ মূল কথাটো হ'ল যে তেওঁৰ মৃত্যুৰ লগে লগেহে তেওঁৰ এই সৃষ্টিৰাজি প্ৰকাশ হৈছে। এটি মাৰাত্মক ৰোগত ভোগা উদ্দীপনৰ নিজৰ বুলিবলৈ তেওঁৰ বন্ধু তিনিটাৰ বাহিৰে আন কোনো নাছিল। তেওঁ জীৱনৰ অন্তিমকণ সময় নিজৰ ৰোগৰ কথা বন্ধুবৰ্গৰ পৰা লুকুৱাই নিঃসংগে নীৰৱে সময় কটাইছিল নিজৰ ঘৰত কবিতা আৰু তেওঁৰ ৰচনাৰ লগত। তেওঁ এজন সাহিত্যিক হোৱাৰ বহুত আশা আছিল। সেয়ে তেওঁ বন্ধুকেইগৰাকীয়ে তেওঁৰ ডায়েৰীৰ পৰা লিখনি সংগ্ৰহ কৰি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। উল্লেখ্য যে তেখেতৰ সাহিত্যৰ স্তৰ দেখি সপোন প্ৰেছ ক্লাবে তেখেতৰ এই ডায়েৰী কথাবোৰ এখন কিতাপ আকাৰে উলিওৱাৰ সিদ্ধান্ত কৰিছে। জীৱনৰ ৰংবোৰ যদি হঠাতে অদৃশ্য হ'বলৈ ধৰে, অলেখ্য কামনাৰ ৰজুত কল্পনাৰে ভৰা সেই জীয়া চঞ্চল চকুজুৰি যদি হঠাৎ নিথৰ হ'বলৈ ধৰে, কোলাহল কাৰেঙৰ পৰিসৰ ভাঙি কিছু নীৰৱ ঠাইত বহি নিজকে প্ৰশ্ন কৰক, হঠাৎ যদি জীৱনৰ জীৱটো স্তব্ধ হৈ পৰে, তেতিয়া মৃত্যু জীৱনৰ অন্তিম সত্য। ইয়াতকৈ আৰু হয়তো জীৱনৰ আঞ্জাৰ তিতা সোৱাদ নাই। ই বৰ বিস্ফোৰক, পলকতে বিস্ফোৰণ ঘটাই দিব পাৰে অলেখ্য হৃদয়। কেতিয়াবা অকলশৰীয়াকৈ নিজকে প্ৰশ্ন কৰি চাবচোন, জীৱনৰ পৰা আমি কি পালোঁ? উত্তৰ কিন্তু সদায় যুগুত ৰাখিব। জীৱনৰ বিশ্বাস নাই। সদায় জানো জীৱনত হেপী এণ্ডিং হয়? কেতিয়াবা বহু ষ্টৰী কমপ্লিকেটেড হৈ ৰৈ যায়। নিয়তিৰ ওচৰত হাৰ মানি বিলীন হ'ব লগা হয় ইতিহাসৰ কাল গুহা মৃত্যুত। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা।